নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল অনামিকা বিশ্বাস অসমৰ ছোৱালীলৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। গুড মৰ্নিং। আজি দেওবাৰ, কিন্তু ৰাতিপুৱাৰ পৰা ইমানেই বৰষুণ পৰি আছে, বৰষুণ এৰা নামেই লোৱা নাই। আজি তাতে বিশ্ব পৰিৱেশ দিৱস আছিল, ভাবিছিলোঁ গছপুলি ৰুম, কিন্তু বৰষুণৰ পৰা ওলাব পৰা নাই। আৰু মই বজাৰলৈও যাব লাগিছিল। আজি অলপ বজাৰ কৰিব লগা আছিল আৰু লগতে মোক নিমন্ত্ৰণ এটা আছিলে। আজি জামাই ষষ্ঠী, মই মোৰ শহু দেউতা মাৰ ঘৰলৈ যাম। তাৰ বাবে এতিয়া বজাৰলৈ যাবই নোৱাৰিম চাগে, একদম বহুত বেছি বৰষুণ পৰি আছে, কিন্তু উপায় নাই, কি কৰিম, কিন্তু যাব লাগিব। চাওঁচোন অলপ কমে নেকি। বৰষুণ এৰা নামেই নলয়, বৰষুণ পৰিয়ে আছে। কেনেকৈ যাওঁ ভাবি পোৱা নাই। এতিয়া এটাই উপায় আছে, হয়তো মই ৰেইনকোট পিন্ধি যাব লাগিব এতিয়া বজাৰলৈ। ইমান সাংঘাতিক বৰষুণ নাই, মই ৰেইনকোট পিন্ধিয়ে যাম বুলি ভাবিলোঁ বজাৰলৈ। মানে বৰষুণ, ৰেইনকোট পিন্ধিয়ে মই যাব পাৰিম বজাৰলৈ। ৰেইনকোটটো পিন্ধিবলৈ এতিয়া চিন্তা নাই, মই তেনেকৈ যাব লাগিব বজাৰলৈ। যি ভিডিঅ'টো হ'ল, এয়া চাওক, এখেতে ৰেডি হৈ আছে। আজি মানে মই যিহেতু বেংগলী হয় আৰু এখেত অসমীয়া হয়, আমাৰ আজি এটা ট্ৰেডিশ্যন আছে, জামাই ষষ্ঠী বুলি কয়। তো আমি সেইকাৰণে ঘৰলৈ যাবলৈ ওলাইছোঁ। জামাই ষষ্ঠীত মানে নিমন্ত্ৰণ দিছে, সেইকাৰণে আমি ওলালোঁ। এতিয়া আমি ৰেডি হৈ আছোঁ। মই বজাৰৰ পৰা আহিলোঁগৈ। বজাৰৰ পৰা আজি অলপ বস্তু লৈ যাব লাগে। কি আনিলা বজাৰৰ পৰা? ঘৰলৈ নিবলৈ মই আনিলোঁ আম আনিলোঁ, তাৰপাছত মিঠাই আনিছোঁ আৰু কল আনিছোঁ। এতিয়া ঘৰলৈ যাম। ঘৰত যাই আপোনালোকে চাই থাকক কি কি নিয়ম আপোনালোকে কৰোঁ। চাই থাকক আমি কি কৰোঁ আৰু কেনেকৈ নিয়মবিলাক কৰা হয়। আমাৰ বাইদেৱে কাপোৰ বিচাৰিয়ে পোৱা নাই, কাপোৰে নাই বোলে। কিন্তু দেখিছেনে, কাপোৰ মানে নধৰা হৈ আছে, তথাপি কাপোৰে বিচাৰি পোৱা নাই, কি কাপোৰ পিন্ধিব। ওলালোঁ যাবলৈ। এতিয়া যাম ঘৰলৈ। বৰষুণ পৰি আছে, আমি এতিয়া বৰষুণৰ মাজে মাজে গৈ আছোঁ। আপোনালোকে চাই থাকক। ঘৰ ওচৰতে, ইমান দূৰ নহয়, খোজকাঢ়িয়ে যাম। আমি পাইছোঁৱেহি, খোজকাঢ়ি আহি আছোঁ। বৰষুণো এৰিলে। এইবিলাক মোৰ হাতত টোপোলা। আমি ঘৰত আহি গ'লোঁ। এতিয়া নিয়মখিনি কৰা হ'ব। এয়া মা আৰু গোটেইখিনি ৰেডি কৰি লৈছে। ইফালে আমি দেখুৱাই দি আছোঁ মই আপোনালোকক। এয়া বহা। বুহি ল'লে যোৱাই। ঠাকুর জামাই এলো বাড়িতে, বলি ও ননদি আর দু মুঠো চাল ফেলে দে হাঁড়িতে। ঠাকুর জামাই এলো বাড়িতে, ও ননদি ঠাকুর জামাই এলো বাড়িতে, ও ননদি ঠাকুর জামাই এলো বাড়িতে। এয়া আম আৰু গাখীৰ।
এইখিনিয়ে মেইন না কি বস্তুটা কি জানো মইতো নাজানো তুমি জানা সস্তি আজি গামছা ইয়া ভাতখিনি দিয়া হৈছে চাওক ইয়াতে কি আছে কি বনালা মা এই মাছ কি মাছ ইলিশ মাছ আৰু তাৰপিছত ইচা মাছ দি কোমোৰা মুৰ্গীৰ মাংস দালি ৰহৰ দালি মুগ দালি মচুৰ দালি তাৰপিছত ৰাজমাহ ভোল ভাজি কোমোৰা ভাজি এয়া কল চালাড এয়া চাওক আপোনালোকে মানুহবিলাকক ঢেৰ বনালে খোৱা খোৱা তোমাৰ দিন আজি খোৱা এই চাওক আপোনালোকে জোৱাই পুৰা খাই আছে আৰু ধুনীয়া হৈছে চিকেনখিনি আৰু মাছখিনিও বৰ ধুনীয়া হৈছে মই এতিয়া এবিধকে খাই আছোঁ গোটেইখিনি খাই পোৱা নাই প্ৰথম মই মাংসৰ টেষ্টটো লৈছোঁ জামাই ষষ্ঠী হিচাপে আজি যিখিনি নিয়ম কৰিছে নিয়মত গোটেইখিনি খাব লাগে বোলে মই গোটেইখিনি খাম আৰু মই আপোনালোকক কৈ যাম কোনখিনি কিমান টেষ্ট হৈছে গাখীৰ আমি খাইছোঁ ন আজি টোপনি যাবা আৰু পুৰা খাইছা আৰু ন ঠিকছে খালা একদম পেট ফুল উলিয়াই চাওক আপোনালোকে এইবিলাক খাব পৰা নাছিল এইবিলাক নোৱাৰো আৰু নোৱাৰা হৈ গ'ল পাই কাম কৰি আছে ছোৱালীজনীয়ে ভালদৰে চাফা কৰা অলপ এইখিনি লেতেৰা আছে এইখিনি চাফা কৰা ভাল অঁ তুমিয়েতো চাফা কৰিব লাগিব চাফা কৰা খোৱা বোৱা হৈ গ'ল এতিয়া আহিল গিফ্টৰ বাৰী এতিয়া মানে শাহু মায়েকে জোৱাইক গিফ্ট দিব কি দিব আমি চাম ডাবল গিফ্ট দিছে যে মোকো ডাবল দিব ডাবল দেখিছা দুটা পাইছোঁ দেখিছা ডাবল চোৱা এইটো এটা গিফ্ট তুমিতো নাপালাই এইটো এটা গিফ্ট দুটা গিফ্ট দিলে বাবা মোৰ ক'ত তোমাৰ ইয়াৰে এটা পিন্ধিবা আৰু তুমি মোৰ নাই মানে না